নমস্কাৰ বিজন আছামলৈ স্বাগতম জনাইছোঁ। আজি আমি অলপ ফুৰিব ওলাইছোঁ। অসমৰ এটি খুব সুন্দৰ পৰ্যটনস্থলী উজনি অসমৰ ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ। আমি আজি জগন্নাথ মন্দিৰত যাব ওলাইছোঁ। আগতে যোৱা নাই, প্ৰথমবাৰ গৈছোঁ। চাওঁ, বহুতৰ মুখত শুনিছোঁ বহুত সুন্দৰ, বহুত চাফ চিকুণ। তো ভাবিলোঁ আপোনালোককো জগন্নাথ মন্দিৰৰ যিবিলাক দৃশ্য আছে সেইবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো আমি এতিয়া ওলাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। থেংক ইউ। আমি এতিয়া ডিব্ৰুগড় আহি পালোহি। আমি চাহ খাব সোমাইছোঁ এখন হোটেলত। মোৰ লগত আছে ঋষিৰাজ শৰ্মা। ইয়াৰ পিছত আমি ডাইৰেক্ট যাম জগন্নাথ মন্দিৰ। এয়া আপোনালোকে দেখিছে, আমি জগন্নাথ মন্দিৰ আহি পাই গৈছোঁ। এতিয়া আমি ভিতৰৰ ভাগলৈ সোমাই যাম। খুব সুন্দৰ, ভাল লগা। জোতাযোৰ খুলিব লাগিব।
উপকৃত হ'ব।